পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মোৰ এটা ৰেচিপি চাই কেনেকুৱা পালে ক'বলৈ নাপাহৰিব তেনেহ'লে পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি উঠিলোঁ চাহ খালোঁ ভাতো খোৱা হৈ গ'ল তাৰ পাছত খালোঁ কি চাওকচোন এইজোপা যেন দেখিছে আপোনালোকে এইজোপা আমাৰ ঘৰৰে বগৰী হয় বহুত মিঠা আৰু বহুত ভালো হয় যিসকলে প্ৰথমবাৰৰ বাবে খায় তেওঁলোকে নেক্সট আকৌ বিচাৰে ময়ো ভাল পাওঁ সেইবাবে মই বগৰী বতৰতনো কেনেকৈ নোখোৱাকৈ থাকোঁ আৰু যেতিয়া বগৰী এনেদৰে খুন্দি খোৱা হয় তেতিয়াতো সোৱাদটো দুগুণেই বাঢ়ি যায় যিসকলে খোৱা নাই চাগে তেওঁলোকৰ লোভৰ পানী পৰিছে নহয় জানো তাৰ পাছত আহিলোঁ দেৰগাঁৱলৈ যিহেতুকে বজাৰ বহিছে আমাৰ তাত বাণিজ্য মেলা সেইবাবে এবাৰ বিহু বজাৰো কৰিবলৈ আছিল আৰু তাত সোমালোঁ বস্তুখিনি ভালেই আহিছিল কিন্তু দাম দুগুণ এটা বস্তুৰ দাম দুগুণ ইমানেই বেছি সেইবাবে কিনা নহ'লে মায়ে পাৰ্চ এটা কিনিলে সিমানেই মোৰ ভাল লগাবোৰ তেনেকেই থাকি যায় আৰু মোৰো বাৰু ফেভৰেট হয় নিমখীয়া পিঠাটো চাহ খোৱা ৰেডি হৈ গ'ল এইটো মিঠাই এইটো চুঙা পিঠা মালপোৱা এয়া নিমখীয়া এতিয়া যাম ভেচলিন অকণ লগাই লওঁ এতিয়া যাম মই পাকঘৰলৈ আৰু বনামগৈ এয়া যিহেতুকে বিহু বতৰ মায়ে বাকীখিনি লাডু মায়ে বাকীখিনি পিঠা বনালে আৰু ঘিলা পিঠাখিনি বনাবলৈ আছে আৰু মই বনাম লাডু এটা বেলেগ ষ্টাইলত চাবচোন আপোনালোকে কেনেকুৱা লাডুখিনি বনাবলৈ এয়া লৈছোঁ খিচমিচ অলপমান কাজু আৰু এয়া হৈছে ডাঠ নাৰিকল হয় লৈছোঁ অলপমান ঘি তাত মই ড্ৰাই ফ্ৰুটছখিনি ভাজি ল'ম তাৰপাছত এতিয়া মই ঘিত ড্ৰাই ফ্ৰুটছখিনি দি দিছোঁ যেতিয়ালৈকে ফুলি নুঠে মই তেতিয়ালৈকে ভাজিয়ে থাকিম কম জুইত মই ড্ৰাই ফ্ৰুটছখিনি অলপ কাঢ়ি ছাইড কৰি মই এতিয়া দিম নাৰিকলখিনি দেৰিকৈ দিছোঁ এই কাৰণে নাৰিকলখিনি যদি ষ্টাৰ্টিঙৰ পৰা ভাজি থকা হ'লহেঁতেন এতিয়ালৈ ৰঙচুৱা হৈ গ'লহেঁতেন সেইবাবে মই নাৰিকলখিনি অলপ দেৰিকৈ দিছোঁ সেইখিনি ঘিতে মই দিম চুজি মই অলপমান বিহুৰ কাৰণে অলপমান সৰহকৈ লৈ লৈছোঁ কেইটামান লাডু হোৱাকৈ আৰু চুজিখিনি মই কম জুইত ৰং নধৰালৈকে ভাজি ল'ম আৰু চুজিখিনি হৈ গৈছে এতিয়া মই চপাৰটোত কাজুখিনি ভাঙি ল'ম যদি চপাৰ নাই তেতিয়া আপোনালোকে সৰু সৰুকৈ কাটিও ল'বলৈ পাৰে মোৰ হৈয়ে গৈছে এয়া চাওক এতিয়া মই গোটেই মিক্স ফ্ৰুটছখিনি চুজিখিনি দি অলপমান লৰাই ল'ম গেছটো বন্ধ কৰি দিয়া অলৰেডি হৈয়ে গ'ল এতিয়া মই এনেই লৰাই আছোঁ এতিয়া মই 2 কাপ চেনি লৈছোঁ আৰু 2 কাপ মই পানী লৈছোঁ আৰু এইখিনি ডাঠ হোৱালৈকে মানে বেছি ডাঠো নহয় বেছি পাতলো নহয় তেতিয়ালৈকে মই উতলাই ৰাখিম আপোনালোকে আঙুলিটোত অকণমান লৈ চাব যেতিয়া লাগি যায় তেতিয়াই হৈ গ'ল মোৰ অলমষ্ট হৈয়ে গৈছে এতিয়া মই লাডুখিনি বনাই ল'ম এইফালে মোৰ লাডু হৈয়ে গৈছে মই বনোৱা ষ্টাৰ্ট কৰি দিলোঁ আৰু মোৰ এটা লাডু হৈয়ে গৈছে এইফালে মোৰ গোটেইখিনি লাডু হৈয়ে গ'ল আৰু বনাবলৈ আছে মই বনাই ল'ম লাহে ধীৰে
মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তেনেহ'লে পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।